এনেকুৱা কি বস্তু আছে যিটো মানে স্বামীয়ে মানে পত্নীক ন বিয়াৰ পাছতহে দিয়ে? নমস্কাৰ, মই প্ৰিয় গগৈ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। চ' গাইছ, আজি নতুন এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, মানে ধুনীয়াকৈ। কেনেকুৱা হ'ব মই গম নাপাওঁ, কিন্তু বনাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, মানে অলপমান ফানিয়ে হ'ব, ইণ্টাৰেষ্টিঙে হ'ব। আমাৰ তিনিচুকীয়া কলেজৰ গাৰ্লছখিনি হয়। চ' এনেকুৱা কি বস্তু আছে যিটো মানে স্বামীয়ে ন পত্নীক বিয়াৰ পাছতহে দিয়ে? তুমি কোৱা কি হয়? এনচাৰটো এতিয়া নকওঁ, খালি বেয়া নহয়। নহয়। এনেকুৱা কি বস্তু আছে যিটো মানে স্বামীয়ে মানে পত্নীক ন বিয়াৰ পাছতহে দিয়ে? হেল্ল', তোমালোক এটা হাতৰ দিমা। কি পানীত মাছ নাথাকে? এনেকুৱা কি বস্তু আছে যিটো মানে স্বামীয়ে মানে পত্নীক বিয়াৰ পাছতহে দিয়ে? আৰু এটা সুধিছোঁ, কি পেণ্ট পিন্ধিব নোৱাৰি? কি পাতৰ আগ নাথাকে? আৰু কৈ যোৱা। এইফালে চাও পাইছে, কলেজৰ মানে তিনিআলিৰ ওচৰতে আছোঁ। এইফালে ফুড বাবা দোকানৰ ওচৰত, মানে কলেজৰ সন্মুখতে আছে এখন দোকানখন ধুনীয়াকৈ। ইয়াত কি কি পায় দেখুৱাবলৈ চাম। দাদা, ইয়াত কি কি পায়? দাদা কৈ দিয়ক, কি কি পায়? আপোনাৰ ৰাইচ হৈ যাব, চিকেন চাওমিন হৈ যাব, ম'ম'জ বেলেগ হৈ যাব, চিকেন বেলেগ হৈ যাব, ৰ'ল হৈ যাব। বহুত ধুনীয়া দোকান হয় এফালে, চব পাইছে। কি পাতৰ আগ নাই? অকণমান ভাবি লোৱা। তুমি কোৱাচোন, কি পাতৰ আগ নাই? অকণমান ভাবি লোৱা ধুনীয়াকৈ। তুমি কোৱা, কি পাতৰ আগ নাই? এটা হাতৰ দিমা, ধুনীয়াকৈ ক'বা দেই। সেইনে নবচোন। এনেকুৱা কি বস্তু আছে যিটো মানে স্বামীয়ে ন পত্নীক বিয়াৰ পাছতহে দিয়ে? নহয় ভাগৱ দা, এনেকুৱা কি বস্তু আছে যিটো মানে স্বামীয়ে ন পত্নীক বিয়াৰ পাছতহে দিয়ে? টেনশ্যন। তোমাক এটা হাতৰ দিম হা, কি পেণ্ট পিন্ধিব নোৱাৰি? ঐ, তোমালোকক মই এটা হাতৰ দিম হা, কবি হা, কি পানীত মাছ নাথাকে? এইফালে চাব পাইছিলে, এটা মানে হাতৰ এনচাৰ দিলে আমাৰ উজ্জ্বল ডাঙৰীয়াই ধুনীয়াকৈ। ইয়াক আৰু এটা সুধিম, মানে ই ক'ব পাৰিব নাই চাওঁ। কি ড্ৰাইভাৰে গাড়ী নচলায়? হা, কি ড্ৰাইভাৰে গাড়ী নচলায়? এইটো কিন্তু হাত হ'ব, কিন্তু বেয়াকৈ নাভাবি হা। কি এনেকুৱা বস্তু আছে যি ছোৱালীয়ে নিজে টিপি সুমিয়াই লয়? এনেকুৱা কি বস্তু আছে যি ছোৱালীয়ে নিজে টিপি সুমুৱাই লয়, মানে নিজে টিপি সুমিয়াই লয়? অঁ, নিজে টিপি সুমিয়াই লয়। বেয়া নহয়, খালি ভালেই। বেয়া নহয়, খালি ভালেই হয়। অঁ, গাৰ্লছৰ অকল ল'ৰাও সুমিয়াই লয়, খালি নিজে টিপিও। মোৰ আগৰ ফালে আছে আমাৰ তিনিচুকীয়া কলেজৰ ষ্টুডেণ্ট। এটা হাতৰ দিম হা তোমাক, হাতৰ দিম, হাতৰ। অঁ, কি পানীত মাছ নাথাকে? নিমখ পানীত নাথাকে। অকণমান সোমালে আয়া কৰে। অকণমান সোমালে আয়া কৰে। অকণমান সোমালে আয়া কৰে, কি হয়? গোটেইটো সোমালে খাপ খাই পৰে। এতিয়াতো দিমাগত নাই। কি পানীত মাছ নাথাকে? ये सब क्या देखना पड़ रहा है? য়েছ, ৰাইট এনচাৰ। তোমালোকক এই হাতৰ সুধিম, মানে তোমালোকক ক'বাচোন দেই, কি পানীত মাছ নাথাকে? কি পানীত মাছ নাথাকে? এটা হাতৰ সুধিম হা, ক'বা দেই। এনেকুৱা কি বস্তু আছে যিটো মানে স্বামীয়ে ন পত্নীক বিয়াৰ পাছতহে দিয়ে?
কোৱা কোৱা সেন্দুৰ আৰু কি পাতৰ আগ নেথাকে কোনটো পানীত মাছ নাথাকে ডেট চি নেকি কেনেকুৱা এটা সুধিছো হা কি পেণ্ট পিন্ধিব নোৱাৰি নাজানো তো এনচাৰটো এনে হিন এটা দিয়া সেই এটা মানে কি বুলি দিম তোমাৰ নামটো কি টাইটেল কি হয় উপাধি অ পাৰ্টি